নমস্কাৰ আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। DEৰ দ্বাৰা প্ৰকাশিত 9354টা শিক্ষকৰ খালী পদৰ বিজ্ঞাপনৰ বিপৰীতে যিসকল প্ৰাৰ্থী ইতিমধ্যে আবেদন কৰিছে তেখেতসকলে ভেৰিফিকেশ্যন সন্দৰ্ভত কেইবাটাও প্ৰশ্ন মোলৈ কৰিছিল আৰু সেই প্ৰশ্নকেইটাই মই আজি আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। তো তাৰে ভিতৰত কেইটামান উল্লেখনীয় প্ৰশ্ন হ'ল, যেনে ধৰক DEৰ পৰা ফোন কৰিছিল, তেখেতে ফোনটো ৰিচিভ কৰিব পৰা নাই, তেতিয়া কি অসুবিধা হ'ব নেকি? আৰু কোনকেইটা নম্বৰৰ পৰা ফোন আহিছে, অফলাইন ভেৰিফিকেশ্যন হ'ব নেকি, অৰ্থাৎ অনলাইনৰ বিপৰীতে অফলাইন ভেৰিফিকেশ্যন এটা নিৰ্দিষ্ট ঠাইত গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব নেকি? এই গোটেই কথাখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম। মই তেনেকুৱা কোনো শিক্ষা বিভাগৰ বিভিন্ন বন্ধু বান্ধৱীয়ে তাৎসল্যসূচক মন্তব্য কৰে যে শিক্ষা বিভাগৰ কৰ্মচাৰী নেকি? নহয়, ময়ো এগৰাকী শিক্ষক। ময়ো 2021 চনৰ ফেব্ৰুৱাৰীত নিযুক্তি পোৱা এগৰাকী শিক্ষক আৰু সেই অভিজ্ঞতাৰ ফালৰ পৰা মই মোৰ কথাখিনি বা অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো আপোনালোকৰ বিজ্ঞাপনটো যিধৰণে গোটেই ন'টিফিকেশ্যনখিনি বা গাইডলাইনখিনি ক্ৰাইটেৰিয়াখিনি দি দিয়া হৈছে, আমাৰো ঠিক তেনেকুৱা আছিল, গতিকে একেখিনিয়ে কথা। সেই গতিকে আপোনালোকৰ লগত সেই কথাখিনি আলোচনা কৰিম। তো প্ৰথম কথা হৈছে যে কোনকেইটা নাম্বাৰেৰে আপোনালোকক ফোন কৰিব। DEয়ে কেইবাটাও নাম্বাৰৰ পৰা ফোন কৰি আছে, যিকোনো সময়তে ফোন কৰিব পাৰে। আপোনালোকক দিনতে হওক, ৰাতিপুৱাই হওক, বন্ধ বাৰতে হওক, আপোনালোকে ফোনটো ৰিচিভ নকৰাকৈ নাথাকিব। যদি আপোনালোকক ফোনত নাপায়, অসুবিধা নহয় আপোনালোকৰ, কিন্তু এটা অসুবিধা হ'ব, আপোনালোকক ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। আপোনালোকে যাব লাগিব, যাতে অযথা কষ্ট নহয়। কিবা ডকুমেণ্ট যদি অস্পষ্ট থাকে, আপোনালোকৰ চিনি নাপায়, তেনেহ'লে আপোনালোকক মাতিব। গতিকে আপোনালোকে গৈ যাতে আৰু অযথা কষ্ট খাব নালাগে, তাৰ বাবে আপোনালোকে এই ব্যৱস্থাটো কৰিব, যাতে আপোনালোকে যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটোত যাতে ফোনটো পায় তাৰ ব্যৱস্থা কৰি ৰাখিব বা আহিলে ফোনটো ধৰিব পাৰে। দ্বিতীয় প্ৰশ্ন, বহুতে সুধিছে বেক অফিচ ভেৰিফিকেশ্যন মানে কি? তো অসমৰ শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবৰ বাবে কি কৰিছে, তেখেতসকলে বেক অফিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছে। বেক অফিচ ভেৰিফিকেশ্যন মানে হৈছে, আপুনি ধৰক SCRTৰ আণ্ডাৰত DLEডটো গ্ৰহণ কৰিছে, তো আপোনাৰ চাৰ্টিফিকেটখন আচলতে কিমান পৰিমাণে স্বচ্ছ বা নিকা, সেই তাক ভেৰিফিকেশ্যনৰ কাৰণে আপোনাক SCRT অফিচলৈ ডকুমেণ্টখিনি পঠাই দিয়ে। বা ঠিক তেনেকৈ মেট্ৰিকটো আপোনালোকে সেৱাৰ আণ্ডাৰত কৰিছে, গতিকে সেই সেৱালৈ সেই ডকুমেণ্টখিনি পঠিয়াই দিব। তো বহুতো বান্ধৱীয়ে আন এটি প্ৰশ্ন হ'ল, বহুতো বান্ধৱীয়ে সুধি আছিল যে ছাৰ কোনকেইটা নাম্বাৰেৰে ফোন আহিব পাৰে? তো ফোন অহা নাম্বাৰকেইটা মই আপোনালোকক দি দিছোঁ, স্ক্ৰীণত আপোনালোকে চাই ল'ব ফোন অহা নাম্বাৰকেইটা। তো বন্ধু বান্ধৱীসকল, মই এইকেইটা কথা ক'লোঁ বেক অফিচ ভেৰিফিকেশ্যন। আৰু এটা কথা কৈ থওঁ যে বহুতো ব্যক্তিয়ে ইতিমধ্যে সুধি আছে যে নতুনকৈ যিসকলে টেট পাছ কৰিছে বা এপ্লাই কৰিছে, যিসকলৰ আচলতে অভিজ্ঞতা বৰ্তমান একেবাৰে নাই, তেখেতসকলে সুধি আছে যে ছাৰ আমাৰ ভেৰিফিকেশ্যন নহ'ব নেকি? আপোনালোকৰো ভেৰিফিকেশ্যন হৈ আছে, আপোনালোকৰ ভেৰিফিকেশ্যন অনলাইন হৈ আছে। তো অনলাইন হৈ থকা বাবে আপোনালোকক ফোন কৰি আছে। ফিজিকেল ভেৰিফিকেশ্যন তেনেকুৱাকৈ বৰ বিশেষকৈ নহয়, আপোনালোকৰ বিশেষ ক্ষেত্ৰতহে হ'ব। যেনে ধৰক আপোনালোকৰ যদি কালচাৰেল চাৰ্টিফিকেট দিছে, স্পৰ্টছ চাৰ্টিফিকেট দিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকক ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে মাতিব। আৰু আপোনালোকক যদি ফোনত নাপায়, তেতিয়াহ'লে আপোনালোকক এই ভেৰিফিকেশ্যনৰ কাৰণে মাতে। তো বন্ধু বান্ধৱীসকল, মই এই কথাখিনি আলোচনা কৰিলোঁ। 1 নম্বৰতে কোনকেইটা নাম্বাৰেৰে ফোন কৰিব, 2 নম্বৰতে আপোনালোকৰ নতুনখিনিৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব নে নাই, সেই সন্দৰ্ভত আপোনালোকক মই ইতিমধ্যে জনালোঁ। তো এই ক্ষেত্ৰত অনলাইন ভেৰিফিকেশ্যনে হৈ আছে, আপোনালোকে জানি থওক আৰু ফোনটো আহিলে নধৰাকৈ নাথাকিব। আৰু বেক অফিচ ভেৰিফিকেশ্যন সন্দৰ্ভত আপোনালোকক সম্পূৰ্ণকৈ মই গোটেই কথাখিনি জনাব চেষ্টা কৰিলোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো বিলাই দিব, যাতে তেখেতসকলৰো এই ভেৰিফিকেশ্যন সন্দৰ্ভত মনত আহি থকা প্ৰশ্নসমূহৰ সমাধান পাই যায়। লগতে বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।